बाक्सा मसलपुराव अल आसाम लयार्स एसोसिएशननि मेल खुंफुंनाय जादों आरो दिनैनि बे मेलाव दाब दाब ओनसोलनि उकिल बिथांमोना बाहागो लानायजों आथिखालनि माखासे जाथाय आरो थासारिखौ लानानै गुवारै सावरायलायो लोगोसे आथिखालाव दाय गैयै सुबुंफोरखौ नंखाय इनकाउन्टार खालामनायनि सायाव माखासे ओंथिगोनां बाथ्रा बुङो उकिल दीपु कुमार दास मुंनि सुबुङा लोगोसे अल आसाम उकिल खन्थानि आफादगिरि दीपु कुमार दास बिथाङा फोरमायबावोदि पुलिस बिफाना इनकाउन्टार खालामनायनि जेबो गोदान पलिसि गैया नाथाय बेनि थासारि आरो जाथायखौ नायनानैसो खालामनांगौ जायो होननानैबो दिनैनि बे मेलनि गेजेरजों फोरमायो সদৌ অসম উকিল সন্থা আপোনালোকে নামটো শুনিছে ই এক জাতীয় সংগঠন অসম আন্দোলনৰ প্ৰথমে জন্মগ্ৰহণ কৰা এক জাতীয় সত্তা আৰু ভাৰতবৰ্ষত এখন ৰাজ্যক কেন্দ্ৰ কৰি কোনো উকিল সমাজ নাই এইখনে উদাহৰণ আজি আমি ভাৰতবৰ্ষত যেতিয়া বিভিন্ন উকিল সন্থাৰ লগত আমি আলোচনা কৰোঁ তেতিয়া আচৰিত খায় যে এখন ৰাজ্যক কেন্দ্ৰ কৰি এটা সন্থা আপোনাক চলাই আছে বুলি হয় এইটোৱে হ'ল তোমাৰ অসমৰ উকিল সমাজৰ একতা সদৌ অসম উকিল সন্থা ইতিমধ্যে আমাৰ ৰাজনৈতিক ইছ্যুত আৰু বিশেষকৈ আমাৰ জুডিচিয়েল যিবোৰ আমাৰ আইনগত ইছ্যুত আমি গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছোঁ আজিৰ কথাটো হ'ল যে সদৌ অসম উকিল সন্থা বাৰ আৰু বেঞ্চৰ ৰিলেশ্যন এই ৰিলেশ্যনটোৰ ক্ৰমান্বয়ে এইটো যেন ডিটৰেট হৈছে বুলি ভাবিছোঁ বাৰ আৰু বেঞ্চ আজি উকিলসকল হ'ল কোৰ্ট অফিচাৰ আৰু জুডিচিয়েল অফিচাৰ যিবোৰ আছে মেজিষ্ট্ৰেট আছে তেওঁলোকৰ মাজত যিটো আমাৰ তাহানিৰে ঐতিহাসিক সম্পৰ্ক এই সম্পৰ্কৰ বিস্তৃত হৈছে যাৰ ফলত ছ'চাইটিলৈকে বেড মেছেজ যাব যদি বাৰ বেঞ্চৰ ৰিলেশ্যন ঠিকে নাথাকে তেতিয়া ছ'চাইটিয়ে তাৰমানে সন্দেহৰ আওতাত সকলোকে ল'ব এতিয়া কথাটো হ'ল আজিৰ মিটিঙৰ গুৰুত্বপূৰ্ণ হ'ল বাৰ আৰু বেঞ্চৰ একতা বাৰৰ সন্মান বাৰে পাব লাগিব জুডিচিয়েৰীৰ সন্মান জুডিচিয়ে পাব লাগিব এইটো হ'ল মূল বিষয় এই বিষয়লৈ আমি আৰু প্ৰেছ মিট দিম এই বিষয়লৈ আমি আৰু কি বুলি চেমিনাৰ পাতিম এইটোৰ মূল কথা ইয়াৰ বাহিৰে হ'ল সদৌ অসম উকিল সন্থাৰ অধিবক্তা সমাজৰ কল্যাণৰ কাৰণে আমি এটা ৱেলফেয়াৰ অৰ্থাৎ ট্ৰাষ্ট ফাণ্ডৰ কাৰণে চৰকাৰক আমি অনুৰোধ কৰিছিলোঁ তাহানি আমি তৰুণ গগৈ দিনতে আমি অনুৰোধ কৰিছিলোঁ সেইটো কাগজৰ এটা অস্ত্ৰ হৈ থাকিল কোনোদিন এক্সিকিউশ্যন নহ'ল প্ৰায় আমি পৰৱৰ্তী সময়ত আমি বিভিন্ন ধৰণৰ মেমৰেণ্ডাম দিছিলোঁ তাৰপিছত ল মিনিষ্টাৰ হ'ল আপোনাৰ অজন্তা নেওগ তাৰপিছত হ'ল প্ৰণৱ গগৈ হ'ল তাৰপিছত আমাৰ আৰু এগৰাকী পাহৰি গ'লোঁ তাৰপিছত সৰ্বানন্দ সোণোৱাল কোনো নকৰিলে অধিবক্তাসকলৰ মংগলৰ কাৰণে সদায় মিটিঙত ডাঙৰ ডাঙৰ কথা কৈ যে কাম নকৰে শেহতীয়াভাৱে হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে তেখেতৰ নিজৰ ভূমিকা আজি 4.5 কোটি টকা অধিবক্তা সমাজক ট্ৰাষ্ট ফাণ্ডৰ কাৰণে দিছে ট্ৰাষ্টৰ কাৰণে দিছে আৰু এই ট্ৰাষ্টটো আমি কেনেকৈ ইউটিলাইজ কৰিম সেই মডেলিটিৰ ওপৰত আজি আলোচনা ইয়াৰ মডেলিটিটো কি হ'ব কেনেকৈ আমি কি কৰিম এইটোৰ পৰা গুৰুত্বপূৰ্ণ আলোচনা আৰু এই মডেলিটিটো সম্পূৰ্ণ হ'লে অসমৰ 30,000 অধিবক্তাই উপকৃত হ'ব বিভিন্ন ধৰণৰ জটিল ৰোগ বিভিন্ন ডিজেবল ছাডেন ডেথ এইবিলাক বিভিন্ন ধৰণৰ কাৰণত উপকৃত হ'ব ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত এইবিলাকত বিভিন্ন জিলাবিলাকত তেওঁলোকৰ চৰকাৰবিলাকে পইচা দিছে কিন্তু অসমত এইটোৱে প্ৰধান আৰু ঐতিহাসিক সিদ্ধান্ত এইখন হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ইতিমধ্যে আপোনাৰ দিল্লীত আছে দিল্লী চৰকাৰে দিছে বাৰবিলাকক পইচা বাৰ কাউন্সিলক পইচা দিছে ইউপিত দিছে বিহাৰত দিছে কিন্তু অসমত কাকো অধিবক্তাৰ কাৰণে পইচা দিয়া নাছিল এইটো প্ৰথম পইচা আৰু তেখেতে 10 কোটি টকা দিম বুলি আমাক আলা অডিটৰিয়াম উন্মোচনৰ সময়ত কথা দি গৈছে সেইটো বাজেটত ধৰিবৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ আশা ৰাখিছোঁ বাজেটত ধৰিব এই গুৰুত্বপূৰ্ণ কথাখিনি আৰু দ্বিতীয় কথাটো হ'ল যে সমাজ ব্যৱস্থাত লাহে লাহে কিছুমান জটিলতা আহিছে এই কাৰণত যে মানুহে আইন হাতত তুলি লৈছে আজি আইন হাতত তুলি লৈ এগৰাকী মানুহে মানুহৰ দেশ ক্ষতবিক্ষত কৰাৰ কাৰণে সময় নলগা হৈছে আমি সদৌ অসম উকিল সন্থাই যেনেকৈ উইচ হাণ্টিঙৰ ওপৰত আমি চেমিনাৰ কৰি ল আনিছিলোঁ এনেকৈ যাতে ৰাইজে সাধাৰণ মানুহে যাতে নিজৰ হাতত আইন তুলি লয় ইয়াৰ কাৰণে সজাগতা শিবিৰৰ কথাও আমি চিন্তা চৰ্চা কৰিছিলোঁ মূলতঃ আজি এইখিনিয়ে বিষয় কাৰণ মিটিংখন বেছি দীঘলীয়া আমি কৰিব পৰা নাই কাৰণ বহুত দূৰণিবৰ্তী যোৰহাটৰ পৰা আমাৰ বিশ্বনাথ চাৰিআলিৰ পৰা ধুবুৰীৰ পৰা চব মানুহবোৰ আহিছে আকৌ উভতি যাব লাগিব সুস্বাস্থ্যৰে গতিকে আজি এনেধৰণে সমাধান হৈছে এনকাউণ্টাৰ সম্পৰ্কত সৰ্বভাৰতে নহয়
আজি বিশ্বত এই এনকাউণ্টাৰটোৰ ওপৰত বিভিন্ন ধৰণৰ চিন্তা চৰ্চা আৰু বিভিন্ন দাৰ্শনিকে বিভিন্ন তথ্য পাতিৰে ইয়াৰ ওপৰত আলোকপাত কৰি গৈছে এনকাউণ্টাৰ বুলি কোৱাৰ লগে লগে আমি প্ৰথম কথা ক'ব লাগিব যে পুলিচে যিটো এনকাউণ্টাৰ কেতিয়া কৰিছে যেতিয়া এগৰাকী আছামী তেওঁলোকৰ কাষ্টডিৰ পৰা পুলিচক বিভিন্ন ধৰণৰ জটিলতাৰ মাজত সোমাই দি পলাই যাব কিন্তু ধৰিব নোৱাৰে যি বিচাৰৰ কাৰণে তেওঁ উপযুক্ত হয় তেওঁ সেইগৰাকী আছামীয়ে পুলিচক ফায়াৰিং কৰিছে সেইবোৰৰ ক্ষেত্ৰত এনকাউণ্টাৰ হৈছে ইয়াৰ মাজতে নিৰ্দোষী কিছুমানৰ ক্ষেত্ৰতো যিয়ে তাৰমানে গুৱাহাটী হাইকোৰ্টে এই ক্ষেত্ৰত কেছ লৈ কি বুলি চৰকাৰেও এই ক্ষেত্ৰত সিদ্ধান্ত লৈছে যে নগাঁৱত যিটো ঘটনা ঘটিছে এনেধৰণৰ হৈছে কাৰণ আপুনি এটা পুখুৰীত মাছ সিঁচিব যাওঁতে আপুনি শিঙি মাছৰ বিন্ধা খাব লাগিব আমি ক'ব নোখোজোঁ আমি ক'ব এইটো খোজা নাই যে এনকাউণ্টাৰটো পুলিচৰ এটা পলিচি এটা আমি কেতিয়াও নামানো এই দোষীক শাস্তি দিব লাগিব আইনৰ ঊৰ্ধত কোনো নহয় পুলিচো নহয় আছামীও নহয় গতিকে কেতিয়াবা যদি পুলিচে এনকাউণ্টাৰ কৰে সেই এনকাউণ্টাৰ জবাব দিব লাগিব ডিচিপিয়ে চৰকাৰে জবাব দি আছে গতিকে এই ক্ষেত্ৰত আমি ক'ব লগা একো নাই गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं बारा नङा फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन